Hey guys, নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ। আশা ৰাখিছোঁ সদায় দৰে মোৰ এই ব্লগটোকো মৰম দিব আৰু ভাল পাব। আৰু যদি ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি হৈছে মানে নতুন বছৰৰ নতুন সপ্তাহৰ প্ৰথম দেওবাৰ। তো ৰাতিপুৱা সোনকালে উঠি গৈ সকলো কাম বন কৰি আজৰি হ'লোঁ। যিবিলাক আৰু ৰাতিপুৱা দৈনন্দিন কাম থাকে সেইবোৰে। যিহেতু বিহু পালেহি মাজে মাথো কেইটামান দিন বাকী ঘৰৰ সকলো কাম বন হৈ আছে আৰু লাহে লাহে পিঠা পনা কৰিবলৈ বাকী আছে আৰু সেইবিলাক কৰিলে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি থাকিম। তো সেয়াই ইমানে আৰু মই আগফালে আহিছিলোঁ মানে ব্লগটো কৰিবলৈ। আৰু এইফালে আমাৰ এয়া কি বুলি কয় এইটো উচনা চাউল চাউল ফটাই পেলাই ৰ'দত দিয়া গিজাৰ পাছত খুন্দাব। ইয়াৰ পৰাই কৰাই গৈ এইবিলাক বনাব আৰু মায়ে। তো সেয়াই আৰু অলপ অলপ কৰিছে আৰু এইফালে চব কাপোৰ কানি ৰ'দত দিছোঁ। ৰ'দটো দিছে আজি ভালদৰে, ৰ'দটো ভালদৰে দিছে। তো এতিয়া যাওঁ মানে গা পা ধুই কৰি আজৰি হওঁগৈ। তাৰপাছত য'লৈ যাম বুলি কৈছিলোঁ তালৈ যাম আৰু আপোনালোককো দেখুৱাই থাকিম। তো গাইছ আমি ওলাই কৰি ৰেডি হৈ গ'লোঁ। তো এতিয়া আমি যাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আমি আহি পাই গ'লোহি আৰু আপোনালোকক দেখুৱাই থাকিম ভিতৰত কি কি হয়। মই যে এইটো শুই আছো ন, মই ভাবিলোঁ মৰি থাকিলোঁ। এইটো যে শুই আছে মই ভাবিলোঁ মৰি থাকিলে নেকি, এনেকৈ যে পৰি আছিলে গাড়ী আছে মাৰি থকা বুলি ভাবিলোঁ। এইজনী পৰিণীতা লগ পালোঁ, এইজনী অনিন্দিতা। তো এতিয়া আমি ভিতৰলৈ যাম। এয়াই তো কি কি লওঁ আপোনালোকক দেখুৱাম। মই এনেকুৱাকৈ চুলি লাগি যায় 20 টকা এডাল। হা সেইদিনাখন এডালত 20 কৈছিলে। আৰু নহয় এইফালে দেখিছে চব 40 টকা, সৰু লয় ডাঙৰ লয় সকলোবোৰ 40 টকাতে আপোনাক দিব মানে এটা আৰু চাই মই নাচাওঁ এইটো। মোৰতো কিন্তু জিন্সহে লাষ্ট কৰিছে ছোৱালীয়ে ফটো উঠিবলৈ। মোক আমি মাৰি দিছোঁ তহঁতক। অঁ ষ্টিকাৰ অঁ সেইটো লওঁ নেকি চা এইডাল 100 টকা খালি বৰ্তমান নালাগে। এইটো ইমান ভাল লাগিছে সৰু এইবিলাক এনে স্মাইলি কিমান কিনিলোঁ। অঁ আছে ইয়াতে আছে চাই নাইকিয়া হ'ল হ'লে মই মাক তেতিয়াই কৈছিলোঁ ল'ম বুলি মাইজনী। তো আমাৰ এতিয়া মেলা চেলা হৈ গ'ল। তো আমি এতিয়া কিবা এটা খাই কৰি লওঁ, তাৰপিছত ঘৰা ঘৰি যামগৈ আৰু এয়া আমাৰ খাদ্য খোৱা পাৰ্টি। আমাৰ এই খাদ্য মন্ত্ৰী খাই আছে একদম পুৰা। খাওঁ খাওঁ এইপিনে ইয়াত ফুচকা খাব পাৰে আৰু এইপিনে যি খায় পাপৰি চাট, মিক্স চাট, এগ চাও, এগ বাৰ্গাৰ থুচি থুচি হৈ গ'ল। এই মাত্ৰ খাই হৈছে, চবৰে খাই হ'ল। আমাৰ খাই হৈ গ'ল, চবৰে খাই কৰি হৈ গ'ল। তো এতিয়া আমি খাই কৰি হৈ গ'ল, ঘৰা ঘৰি যামগৈ আৰু। তো গাইজ আমি খাই কৰি মেলাৰ পৰা ওলাই গৈ আহিলোঁ। এতিয়া ঘৰলৈ যাওঁগৈ আৰু ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। থেংক ইউ দেই, বাই বাই পৰিণীতা, বাই বাই দে।
এয়া মোক পৰিণীতাই দিছে বিহু পিঠা, মানে বৰমাই বনাইছিলে তো মূলত দি পঠিয়াইছে। থেংক ইউ বৰমা আৰু পৰিণীতা। এতিয়া আপোনালোকক দেখুৱাম কি ল'লোঁ। মই লৈছোঁ এনেকুৱা এযোৰ মানে মোজা এনেই পিন্ধিবৰ বাবে, তাৰপাছত আৰু লৈছোঁ এনেকুৱা এডাল ক্লিপ, আৰু লৈছোঁ এখন সৰস্বতী মাৰ ফটো, যিহেতু সৰস্বতী পূজা আহি আছে তো এইখন আৰু সৰুকৈ। আৰু এই দুডাল, একচুৱেলি এই দুডাল মই নিজে লোৱা নাই, মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে মোক গিফ্ট কৰিছে তো এয়াই আৰু দুডাল তাই দিছে। তো থেংক ইউ পৰিণীতা মোক দিয়াৰ বাবে। আৰু লৈছিলোঁ এটা বেগটো হৈছে এইটো অৰেঞ্জত আছে আৰু ধুনীয়া এম্ব্ৰইডাৰী কৰা হৈ আছে আৰু খুব ভাল লাগিল, সেইবাবে মই ল'লোঁ মাৰ বাবে। আৰু এডাল লৈছোঁ মণিপুৰী গল্ডৰ জোনবিৰি, মাৰ বাবে আনিছিলোঁ তো সেয়াই আৰু।